আমি আসলতে নির্বাচন কেন্দ্রিক এটা সংবাদমেল সম্বোধন কৰিব ওলাইছোঁ। আমি দেখিছোঁ BPFৰ কিছুমান নেতা পালি নেতাই সংখ্যালঘু সমাজত গৈ তেওঁলোকে নিৰ্বাচনী সভা সমিতিত কিছু ভুল তথ্য প্ৰচাৰ কৰা, মানুহক বিপথে পৰিচালিত কৰা কামখিনি কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। আমাৰ তাত খবৰ আহিছে। তো প্ৰথমতে BPF দলটো যে এটা সংখ্যালঘু বিদ্বেষী দল, তেওঁলোকে যে সংখ্যালঘুৰ তেজ খাই ভাল পায়, তেওঁলোকে যে সংখ্যালঘু মানুহখিনিক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল, তেওঁলোকৰ শাসনকালত যে ঘৰ বাৰী জ্বলাই সংখ্যালঘু মানুহখিনিক কেম্পত ৰাখিব লগা পৰিৱেশ হৈছিল, এই কথাখিনি আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ। আজি যিজন BPFৰ নেতাই সংখ্যালঘু অঞ্চলত গৈ মাইনৰিটি মানুহখিনিক বুজোৱাৰ চেষ্টা কৰি আছে যে UPPL দলটো সংখ্যালঘু বিৰোধী দল বুলি, তেওঁলোকৰ সেই নেতা এজনৰ কথা আপোনালোকৰ সন্মুখত ৰাখিছোঁ। এইজন শ্বাহজাহান আলী আহমেদ, তেখেত BPF দলৰ যুৱ BPFৰ সাংগঠনিক সম্পাদক। তেওঁৰ লিখনি এইটো। তেওঁ লিখিছে, BTIDত পুনৰ তেজৰ চেকুৰা, চৰকাৰ আৰু উগ্ৰপন্থীৰ মিতিৰালিৰ ফলতে প্ৰাণ দিব লগা হৈছে সংখ্যালঘু লোক। শ্বাহজাহান আলী আহমেদ, এইজন শ্বাহজাহান আলী আহমেদ এটা সময়ত BPFৰ বিৰুদ্ধে লেখা মেলা কৰিছিল, BPFৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, আৰু আজি এই শ্বাহজাহান আলী আহমেদ কেৱল তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবে সংখ্যালঘু অঞ্চলত গৈ আমাৰ UPPL দলৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPL দলৰ বিৰুদ্ধে প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে। এতিয়া মই ক'ব খুজিছোঁ যে শ্বাহজাহান আলী আহমেদ ডাঙৰীয়া, আপুনি এবাৰ ভাবক, আপুনি যেতিয়া জাতীয় সংগঠন কৰিছিল তেতিয়া আপোনাৰ স্থিতি কি আছিল, আৰু আজি আপুনি ৰাজনীতিত আহি কি স্থিতি লৈছে। মই আকৌ কৈছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ কেতিয়াও ভাল পোৱা নাছিল, তেওঁ মুছলমানক হত্যা কৰা এটা দল। আপোনালোকে জানে ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ তিতাগুৰিত দিন দুপৰতে গুলিয়াই হত্যা কৰা হৈছিল, আৰু সেই ঘটনা যেতিয়া CBI তদন্ত কৰিছিল, CBIৰ চাৰ্জশ্বিটত 3জন ব্যক্তিৰ নাম উল্লেখ কৰিছিল। আপোনালোকক এই ফটো সহকাৰে দেখুৱাইছোঁ। এইকেইজন BPFৰ কৰ্মী আপোনালোকে জানে, দিগাংকৰ মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম, এই 3জন BPFৰ ইউথ কৰ্মী আছিল। তেওঁলোকে লাফিকুল ডাঙৰীয়াক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল। এতিয়া আহিছোঁ আচল কথাটো। আমাৰ BTR চৰকাৰে যোৱা 4 তাৰিখে চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত 1868 টোটেল ফেমিলিক মাটিৰ পট্টা প্ৰদান কৰিছে, ছেটেলমেণ্ট কৰিছে। তো কথাটো হৈছে এনেকুৱা, BPF দলৰ যিখিনি সংখ্যালঘু নেতাকৰ্মী, তেওঁলোকে বিচৰা নাই UPPL চৰকাৰৰ জৰিয়তে মুছলমানসকলক মাটিটো দিয়া হওক, মাটিৰ ছেটেলমেণ্ট দিয়া হওক, পাট্টা দিয়া হওক, আবণ্টন দিয়া হওক, এই কথাখিনি তেওঁলোকে বিচৰা নাই। আৰু তেওঁলোকে এতিয়া এটাই ৰাজনীতি কৰি আছে যে আমি আকৌ চৰকাৰত আহিলে মুছলমানৰ মাটিৰ সমস্যাখিনি সমাধান কৰিম। মই এই সংবাদমেলৰ জৰিয়তে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ খুৱে বাবে থকা মুছলমান নেতাসকলক সুধিব বিচাৰিছোঁ, আপোনালোকে যে 15 বছৰ BTCত শাসন কৰিলে, কেইজন মুছলমান মানুহক মাটিৰ পট্টা দিছে, এলটমেণ্ট দিছে, ছেটেলমেণ্ট দিছে, তাৰ তথ্য ৰাজহুৱা কৰিবলৈ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে এইটো জানি ভাল পাব যে আমাৰ BTR চৰকাৰে যিখিনি এলটমেণ্ট দিয়া ডকুমেণ্ট, এই ডকুমেণ্টখিনি তেওঁলোকে টেম্পাৰিং কৰিছে, কম্পিউটাৰত এডিট কৰি ৰাইজৰ মাজত বিতৰণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইটো হৈছে আপোনাৰ অৰিজিনেল ডকুমেণ্ট, আমাৰ BTR চৰকাৰে দিয়া এইটো হ'ল অৰিজিনেল ডকুমেণ্ট। আৰু এই ডকুমেণ্টটো হৈছে তেওঁলোকে কম্পিউটাৰত এডিট কৰি টেম্পাৰিং কৰি ৰাইজৰ মাজত বিতৰণ কৰি বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। তো ইতিমধ্যে ইয়াৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে আমাৰ প্ৰশাসন তথা আৰক্ষীৰ ওপৰত বিশ্বাস আছে। আমি যিহেতু গণতন্ত্ৰক ভালপোৱা এটা দল, আমি ৰাইজৰ পক্ষত কাম কৰা এটা দল হয়, নিশ্চয় আৰক্ষী আৰু প্ৰশাসনে এই টেম্পাৰিং কৰা বিষয়টো দৃষ্টিগোচৰ কৰিব আৰু তেওঁলোকৰ ওপৰত আইনগত যিখিনি বিধি ব্যৱস্থা সেইখিনি কৰিব। তো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা 17টা বছৰত BTC অঞ্চলটো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যে দিনৰ সময়ত বা ৰাতিৰ সময়ত সংখ্যালঘু মানুহখিনি ওলাই যোৱাত ভয় খাইছিল। সেই পৰিৱেশটো মষিমূৰ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি 3টা বছৰত BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ল। এই শান্তিৰ পৰিৱেশটো যাতে আপোনালোকে সহযোগ কৰক, আমাৰ BTR-বাসী যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোকে যাতে শান্তিৰ পৰিৱেশটো বৰ্তাই ৰাখে, তাৰ কাৰণে আহ্বান জনাইছোঁ।
আহমেদ ডাঙৰীয়াই সততে সংখ্যালঘু অঞ্চলত হোৱা সভা সমিতিত গৈ তেওঁ প্ৰচেছন ছেটেলমেণ্ট এলটমেণ্ট এই কথাবিলাক অলপ বিভ্ৰান্তি কৰি আছে। তেওঁ কৈ আছে যে বিটিআৰ চৰকাৰে ভূমি আৰু ৰাজহ বিভাগৰ পৰা যিখিনি মাটিৰ সমস্যা সমাধান কৰিলে, যিখিনি ছেটেলমেণ্ট কৰিলে, এইখিনি বোলে প্ৰচেছন শব্দটো তেওঁ ৰাইজক ভুল ব্যাখ্যা কৰি আছে। আচলতে বিটিআৰ চৰকাৰখনে ধৰক আপুনি এজন আবেদনকাৰী, আপুনি চৰকাৰৰ পৰা মাটিটো মানে বিচাৰিছে, চৰকাৰে আপোনাক মাটিটো দিছে। এতিয়া চৰকাৰে যে আপোনাক মাটিখিনি দিলে, এই মাটিখিনি আপুনি ব্যৱহাৰ কৰিছে না নাই, বা সৎ ব্যৱহাৰ কৰিছে না নাই, আপুনি তাত বসতি কৰিছে না নাই, আপুনি তাত খেতি বাতি কৰিছে না নাই, এইখিনি চৰকাৰে অবজাৰ্ভ কৰিব। আৰু অবজাৰ্ভ কৰি যেতিয়া দেখিব যে আপুনি মাটিখিনি সৎ ব্যৱহাৰ কৰিছে, আপুনি তাতে ঘৰ বস্তি কৰি মানে আছে, আপুনি তাতে খেতি বাতি কৰিছে, তেতিয়াহ'লে চৰকাৰে পৰৱৰ্তী সময়ত এইটো পূৰ্ণতা দিয়ে। গতিকে শ্বাহজাহান আলী আহমেদ ডাঙৰীয়াই প্ৰচেছন শব্দটো ভুল ব্যাখ্যা কৰি ৰাইজক বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিব বিচাৰিছে। আমি UPPL দলৰ পৰা তেখেতক মানে আহ্বান কৰিছোঁ, আপুনি ভোটৰ স্বাৰ্থত ৰাইজক মানে বিপথে পৰিচালিত কৰিব নোৱাৰে। আপুনি যদি এনেকৈ মানুহখিনিক বিপথে পৰিচালিত কৰে, তেতিয়াহ'লে আমাৰ মানুহখিনি কিন্তু ভূমি যিটো মানে পোৱাৰ এটা ছিষ্টেমত গৈছিল, তাৰ পৰা কিন্তু বঞ্চিত হ'ব। গতিকে আপুনি এইখিনি কথাৰ পৰা বিৰত থকাটো আমি উচিত বুলি ভাবোঁ। আচলতে নহয়, মানে কথাটো হৈছে ডকুমেণ্টাৰীৰ ওপৰত। মানুহৰ মুখৰ কথা, নিৰ্বাচনত ভোট পোৱাৰ কাৰণে মানুহেতো যি টি কথা ক'বই, কিন্তু আচল কথাটো কি, ৰাইজক যে বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিছে, এই কথাখিনি ৰাইজক জনোৱাৰ উদ্দেশ্যহে আজি আমি সংবাদমেলখন সম্বোধন কৰিছোঁ। মই আপোনালোকক দেখাইছিলোঁ যে এইখন হৈছে আমাৰ অৰিজিনেল ডকুমেণ্ট। ইয়াত মানে কিমানখিনি মানুহক ভূমিৰ ছেটেলমেণ্টখিনি দিয়া হ'ল, পাট্টা দিয়া হ'ল, আবণ্টন দিয়া হ'ল, কিন্তু এইখিনি কথাকে আমাৰ BPF দলৰ সংখ্যালঘু নেতাকৰ্মীয়ে টেম্পাৰিং কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে, যাৰ কাৰণে আমি সংবাদ মাধ্যম আপোনালোকৰ জৰিয়তে ৰাইজক বুজাবলৈ আমি চেষ্টা কৰিছোঁ, আৰু আমি আশা কৰিছোঁ ৰাইজে নিশ্চয় বুজি পাব। তেখেতে এটা প্ৰত্যাহ্বান জনাইছে, তেওঁলোকে সংবাদ মাধ্যম বা আৰু যদি ছেটেলমেণ্ট দিছে না, আমাৰ ৰাজহুৱা আমি আৰু কিমান ৰাজহুৱা কৰিম। যোৱা 4 তাৰিখে চিডলি আপোনালোকৰ সন্মুখত, আপোনালোকৰ উপস্থিতিত যিখিনি পট্টা দিয়া হ'ল, ছেটেলমেণ্ট কৰা হ'ল, সেইখিনিতো আপোনালোকে সংবাদ পৰিৱেশন কৰিছে। অসমৰ ৰাইজে, বিটিআৰবাসীৰ ৰাইজেতো সেইখিনি জানেই। আচলতে শ্বাহজাহান আলী আহমেদ আৰু BPF দলৰ কিছু নেতাই ভয় খাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই 17 বছৰে নোহোৱা কাম এটা যিহেতু কৰি আছে, মুছলমানসকলৰ মাটিৰ সমস্যাখিনি সমাধান কৰি আছে, এনেকৈ যদি তেখেতে আগবাঢ়ি গৈ থাকে, BPFৰ প্ৰতি মুছলমান মানুহখিনি মানে আকৰ্ষিত নহ'ব, তেওঁৰ পক্ষত নাথাকিব। তেওঁ সেইকাৰণে ভয় ভাবুকিৰে BPF দলৰ যিটো চৰিত্ৰ, মানুহক ভয় ভাবুকি, টকা পইচা তেনেকুৱা প্ৰলোভন দি ভোট মানে আদায় কৰাৰ যিটো অংক, সেইটো বিফল হোৱাৰ ভয়তে এনেকুৱা অপপ্ৰচাৰ কৰি আছে। তেনেকুৱা একো কথা নাই, তেওঁলোকে সম্পূৰ্ণ মানুহখিনিক বিপথে পৰিচালিত কৰিছে। আৰু চৰকাৰৰ মই সেইকাৰণে কৈছোঁ, শ্বাহজাহান আলী আহমেদ ডাঙৰীয়াই টেম্পাৰিং, মিছা অভিযোগ এইবোৰৰ মানে দিয়াৰ ফলত আমি ইতিমধ্যে আইনৰ দ্বাৰস্থ হৈছোঁ, আৰু আমাৰ আশা আছে চৰকাৰ তথা প্ৰশাসনে এইখিনি ব্যৱস্থা কৰিব। আৰু এটা কথা মই ক'ব খুজিছোঁ যে সিহঁতে বাৰে বাৰে কৈছে ছেটেলমেণ্টৰ কথাটো কৈ আছে, যে সিহঁতে কৈছে মাটিৰ, আমি আচলতে সিহঁতক পাট্টা, এতিয়া পাট্টা আৰু ছেটেলমেণ্টৰ বিষয়ে সিয়াৰ জ্ঞান নাই, 1 নম্বৰ কথা। আৰু এটা কথা, আমাৰ চৰকাৰে ছেটেলমেণ্ট দিছে, আচলতে ইয়াতে সামগ্ৰিকভাৱে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, BPFৰ নেতাকৰ্মীসকলে আচলতে ভয় বা শংকাত যে ভুগি আছে, এইটো একদম জল পটপট হৈছে। কাৰণটো মই কৈছোঁ, এই আজিৰ তাৰিখত যে আমাৰ চৰকাৰে ছেটেলমেণ্ট দিছে, বিগত 17 বছৰত সিহঁতে ৰাজত্ব চলালে। 17 বছৰত যদি সিহঁতে আচলতে এই মাটিৰ ছেটেলমেণ্টটো দিলেহেঁতেন, তেনেহ'লে এই মানুহবিলাক আজি মাটিৰ সমস্যাত নুভুগিলেহেঁতেন। আজি সিহঁতে একো নহয়, তাৰমানে প্ৰতিটো নিৰ্বাচনত আজি এই BPF দলটো নিৰ্বাচনত পৰাজয় হৈ আছে। সিহঁতে ভয় আৰু শংকাত আবুল তাবুল, এই যিখিনি কথা কৈছে গোটেইখিনি আবুল তাবুল, এটাও মানে সঁচা নহয়। যদি সঁচা অৰ্থত কথাবিলাক ক'লেহেঁতেন, তেনেহ'লে আজি আমি প্ৰেছ মিট দিব নালাগিলেহেঁতেন। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, এই BPFৰ মই আচলতে নাম ল'ব খোজা নাই, এই নেতা কৰ্মীজনৰ কিমান পাব্লিক ফেচ আছে, পাব্লিক ফিগাৰ আছে, আপোনালোকে অলপ তদন্ত কৰি চাওক। সিহঁতে নিৰ্বাচন খেলিছিল, সেই নিৰ্বাচনৰ সময়ত নিজৰ জাতি জনগোষ্ঠীৰ পৰা ভোট পোৱা নাছিল এইবিলাক নেতা। নিজৰ জাতি জনগোষ্ঠীৰ ভোট নোপোৱা নেতা আজি আমাৰ ইয়াত আহি ডাঙৰ লেকচাৰ মাৰি আছে। মই আচলতে নাম ল'ব বিচৰা নাই, মই নাম সেইকাৰণে নলওঁ যে সিহঁতে নাম লোৱাৰ যোগ্য নহয় এই ব্যক্তিকেইজন। মই এটা কথাই সকীয়াই দিছোঁ সিহঁতক, যে আমাৰ মাজত যদি আকৌ এনেকুৱা ভুল প্ৰচাৰ কৰে, তেনেহ'লে কিন্তু ইয়াৰ পিছত যদি কোনো ধৰণৰ এই তেনেকুৱা ধৰণৰ বেমেজালি সৃষ্টি হয়, সেইটো কিন্তু সম্পূৰ্ণৰূপে সেই লিডাৰখিনি দায়ী হ'ব।
আৰু মাটিৰ যিটো পাট্টা সেই পাট্টাৰ ছেটেলমেণ্টৰ অৰ্থটো নাজানে, গমেই নাপায়। আজি 17 বছৰত যিখিনি মাটিৰ পাট্টা দিব পৰা নাই, মাটিৰ যিটো ছেটেলমেণ্ট দিব পৰা নাই, আজি আমাৰ চৰকাৰে দিছে কাৰণে আজি সেইবিলাকে সিহঁতে ভয়ত আছিলে এনেকুৱা ধৰণৰ আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু সমাজটোত এনেকুৱা ধৰণৰ এটা মিছা ধৰণৰ প্ৰবলন দি আছে। সেইকাৰণে আমাৰ ৰাইজ, আমাৰ শ্ৰদ্ধাৰ ৰাইজসকলকো আমি আহ্বান জনাওঁ যে আপোনালোকে মিছা কথাত আপোনালোকে ভুল নাযাব। ইতিমধ্যে আমাৰ ডাঙৰীয়া এজন কৈ গৈছে যে আচলতে গোটেইখিনি কথা তথ্য সহকাৰে দেখাই দিছে। সেইকাৰণে মই ভাবোঁ যে আমাৰ চিডলিবাসী ৰাইজক আচলতে আমি বিশেষকৈ আমাৰ সংখ্যালঘু যি সম্প্ৰদায়ৰ লোকৰ মানুহসকল আছে, সেই মানুহসকল যাতে আমাৰ যি ব্যক্তিসকলে ইতিমধ্যে একদম গোটেইখিনি বস্তু ডকুমেণ্টাৰী দেখাই দিলে, সেই কথাটোত আপোনালোকে চাব লাগে আৰু বিভিন্ন ধৰণৰ যি কথাবিলাক কৈছে সেই কথাবিলাক যাতে ভুল নাযায়, সেইকাৰণে আচলতে আমি কথাখিনি অৱগত কৰাইছোঁ।